खुलुमबाय बयखौबो नोंथांमोना थाम्बनेलाव नायनानै मोनथिखाबाय जानांगौ बिटिसिनि बारग'श्री मानगोदान हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। আমি নলম খাম্পাটো রিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া যাই পেলাই ফচে এই খাম্পা আৰু চন্দনক ইউপিপিলে জাগা দিয়া মানুহ এইটো চবেই জানে এইটো মোৰ খাওয়া কেনেকে সহ্য কৰিব চন্দনক খাম্পাক কথা সেইটো চিধা কথা কংগ্ৰেছ আসন নাপায় কংগ্ৰেছে এটা চান্স আছে যদি পায় শ্ৰীৰামপুৰ আছে কংগ্ৰেছৰ আৰু ইউডিএফৰো স্কোপ নাই ইউডিএফ কংগ্ৰেছ একে শ্ৰীৰামপুৰত পাব পাৰে কোনোবা এটা দলে কিন্তু ইউপিপিএল হিচাপে আজিৰ দিনত কোনো চিট জিকাটো মই দেখিবলৈ পোৱা নাই যদি পাই লাকিলি ক'ৰবাত এটা দুটা পাব পাৰে সেইটোতো দল কংগ্ৰেছো আহিব বিজেপিও আহিব বিজেপিও আহিছে কংগ্ৰেছো আহিব ইউডিএফো আহিব চব দল আহিব যিমান দল আহিলেও বিটিচি অঞ্চলত আজিৰ দিনত সবতকৈ ষ্ট্ৰংটো হ'ল বিপিএফ নেক্সটত বিজেপি এইটোতো হ'ব আৰু নিজকে ঠিক কৰিবৰ কাৰণে এজিপিৰ লগতো আলোচনা কৰিছে ইহঁতে মই জানাত এজিপি আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো বিপিএফ কাৰো লগত আলোচনা কৰা নাই অকলে নিৰ্বাচন খেলিব বাছ সমৰ্থন দিবৰ কাৰণে এজিপি আৰু বিজেপি বিভিন্ন দলে নাই এইটো দুৱাৰ খোলা ৰাখিছে আপোনাৰ কোন এজিপি আৰু কংগ্ৰেছ আৰু বিপিএফৰ কাৰণে দুৱাৰ খোলা ৰাখিছে দুৱাৰটো আমি যদি ইচ্ছা কৰে কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে বিজেপিৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব দৰ্জা সবৰে খোলা আছে আমি জানো কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে চৰকাৰ অকলে চৰকাৰ অকলে মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব বিপিএল বা বিপিএফ তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে এইটো নাই বিজেপিয়ে কি কৈছে কংগ্ৰেছে কি কৈছে ইয়াৰ লগত মতলব নাই আমাৰ বিজেপিয়ে যেনিবা আজি চেম ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে কোনে বেছি পায় তাৰ লগত থাকিব এইবিলাক নাই এইটো বিজেপিৰ কথা সেইটো বিজেপিয়ে নিজৰ কথাটো ক'ব পাৰে কোৱাৰ কি আপত্তি আছে কংগ্ৰেছো ক'ব পাৰে এইটো কথা কিন্তু বিপিএফে অকলে চৰকাৰ কৰিব বাছ দেৱৰগাঁও ব্লক কমিটি বিপিএফ দলৰ কৰ্মী সভা হৈছে ইয়দৰ ওমেনৰ BSU বা ফেৰেন বডি চাৰিটা গ্ৰুপ চাৰিটা কিবা লৈ পেলাই আজি কৰ্মী সভা পাব্লিক মিটিং নহয় BSUৰো আছে চব আৰু চেলৰ আছে আদিবাসী চেল বা বেংগলী চেল বা মাইনৰিটি চেল সব মিলাই পেলাই আমাৰ ব্লক কমিটি দেৱৰগাঁও ব্লক কমিটিৰ কৰ্মী সভা হৈছে তো এতিয়া হ'ল নিৰ্বাচন আহি আছে চবেই গম পায় পূজাৰ আগত হ'ব বুলি চবেই গম পায় আজিৰ দিনত তো আমি শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ ফাৰ্ষ্টনি চেৰপাংলৈকে যিমান সমষ্টি আছে 40টাৰ ভিতৰত আমি বিপিএফে আজিৰ দিনত মুঠতে 25-26টা আমাৰ পজিটিভ হৈ আছে আমি পাম আৰু চৰকাৰটো আমিয়ে বনাম আৰু বিপিএফে কৈ আছে যে কাৰো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিম এইটো সঁচা কোনো বিজেপি কোনো কংগ্ৰেছ বা কোনোবা ইউপিপিএল বা কোনোবা ইউডিএফৰ লগত আমি মিত্ৰতা নকৰিব তো আজিৰ দিনত মুঠতে বিপিএফ দলৰ যিটো পজিশ্যন খুব ভাল মুঠতে সবতকৈ হাইষ্ট বিপিএফ দলে আজিৰ দিনত পাই আছে আৰু বিজেপিৰ যিটো শুনি আছোঁ মই বিজেপিৰো বেয়া নহয় বিজেপিও আজিৰ দিনত 10ৰ পৰা 15টা চিট পাই আছে কিন্তু ইউপিপিএল পাব না নাই এইটো মোৰ ডাউট আছে যদি ক'ৰবাত পায় এইটো লাখিলি পাব পাৰে একটা দুটা কথা সেইটোৱে কাৰ কথা শুনিছে আমি নলম
খাম্পাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া হা চন্দনো আছে যাই পেলাই ফচে এই খাম্পা আৰু চন্দনক ইউপিফিলে জাগা দিয়া মানুহ হা এইটো চবেই জানে এইটো উৰ খাব কেনেকৈ সহ্য কৰিব চন্দনক খাম্পাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক হা আমি কাহানি নাজানে ফচি আছে এতিয়া থাক আমিতো নল'ম বিপিএফে কাৰো সহায় নোলোৱাকে অকলে নিৰ্বাচন খেলিব আৰু আমাৰ পজিশ্যনটো খুব ভাল আমাৰ নেক্সটতে বিজেপি আছে পজিশ্যনটো ইউপিপিএল নাই 4 নম্বৰ ঠিক আছে থ্যাংক ইউ